পাপা ও পাপা পাপা ঐ মাই সৰি তই জানই মই হাৰ্ট অপাৰেশ্যন বুলি এতিয়া ৰাও চডাল মাৰি মেলি মোৰ বুকু কলি যে পকুৱাই দি বাহিৰ কৰিবলৈ চাইছ কি হ'ল ক কেলে মই চডাল মাৰি আছো আচলতে পাপা আপোনাৰ ওচৰত মই পাৰ্মিশ্যন ল'বলৈ আহিছোঁ আমি মানে ফুৰিবলৈ যাওঁ বুলি ভাবিছোঁ এই ভৰতে পকান এতিয়া তহঁতি মৰ্ণিং ৱাক কৰিবলৈ ওলাইছ মৰ্ণিং ৱাক নহয় মৰ্ণিং ৰাইড আমি দুটা বাইকত যাম বাইকত নেকি তোমাৰ ক'ত হেৰা শুনিছা নাই মা নাই অ' মা সেই গোটৰ মিটিঙলৈ গৈছে মা আগে পলাব লাগিছিলে কি বুলি ক'লি এই যাব দি দিয়ক না আমি বেছি দেৰি নকওঁ নহয় আপুনি কেলে আপুনি মাক টানিব লাগে মাজত পাৰ্মিশ্যনটো বাৰু তোক মই দিলোঁৱেই কিন্তু আজিকালি নহ'লে চেঙেলীয়া লোৱা নহয় য'তে ত'তে মদ চদ খালে বৰ ডাঙৰ কথা হ'ব নহয় যে আংকেল আপুনি যে কথাবোৰ কয় আৰু দেই মদ আৰু আমিতো এইটোও নাজানো যে হাঁহ এটাৰ দাম দাম যে কিমান আমি সেইটোও নাজানো হ'ব বাৰু দে যাবি তই যোৱাৰ আগতে মোক সেই দৰৱটো পানী গিলাচ দিছোঁ যা আপুনি বহক মই এতিয়া লৈ আনিছোঁ অঁ তোমাৰ লগত আকৌ পৰিচয়টো হোৱাই নাই নহয় তোমাৰ নামটো কি অঁ আংকেল নমস্কাৰ মোৰ নাম ৰাজ প্ৰেম পূজাৰী প্ৰেম পূজাৰী এইটো কি উপাধি আকৌ নহয় আংকেল ৰাজ আছে প্ৰেমৰ লগত ছাইডত আছে পূজাৰী অঁ সেইটো কথা ই মালটো বৰ বেছি চিধা নহয় চাগে ইয়াক মোৰ নিজৰ শিক্ষকৰ মগজটো লগাই পৰীক্ষা এটা কৰি চাব লাগিব হৌৰা শুনা আকৌ হে আংকেল মই আকৌ ৰিটায়াৰ্ড শিক্ষক যে প্ৰশ্ন সুধি বৰ ভাল পাওঁ তোমাক মই কেইটামান শ্বৰ্ট ফৰ্ম সুধিম দেই 3-4টামান একদম সলসলীয়াকৈ বেগ এটাই উত্তৰটো দিবা ময়ো বেগ এটাই সুধিম দেই অঁ আংকেল সোধক মইতো উত্তৰ দি ভালেই পাওঁ সোধক অঁ কোৱাচোন বোলো এমৰ ফুল ফৰ্ম এণ্ড ডমিনি সুন্দৰ পি এমৰ ফুল ফৰ্ম প্ৰাইম মিনিষ্টাৰ আহা অতি সুন্দৰ AC ফুল ফৰ্ম এয়াৰ কণ্ডিচনাৰ মজা আৰু এতিয়া OCৰ ফুল ফৰ্ম অফিচাৰ চইচ